কলাক্ষেত্ৰত মিয়া মিউজিয়াম লাগে বুলি সৰ্বানন্দ সোণোৱাল আপুনি পাতি দিয়া ষ্টেণ্ডিং কমিটিয়ে সিদ্ধান্ত লৈছে। চেয়াৰমেন আলীয়ে লৈছে নেকি? কংগ্ৰেছৰ বিধায়ক AIDFৰ বিধায়কে লৈছে নেকি? আপোনালোকৰ 11জন বিধায়ক আছিল, 11জন বিধায়কে ষ্টেণ্ডিং কমিটিৰ মিটিঙত 3খন মিটিং হৈছে, ঘাঁ কাটি আছিলে নেকি তেওঁলোকে? মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব, আপোনালোকক উল্টাই প্ৰশ্ন কৰিছো যে অসমত বসবাস কৰা 70-80 লাখ যি সংখ্যালঘু লোক আছে তেওঁলোকৰ কি কিবা সংস্কৃতি থাকিব নোৱাৰে নেকি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সাব্বাস, আপুনি নতুন বস্তু দেখুৱাইছে অসমত। আপোনালোকে এছাম মেলি দিছে গোটেই অসমত যে সংখ্যালঘুৰ বিৰুদ্ধে বেয়া কথা ক'ব লাগে, গোড়া হিন্দু ধৰ্মৰ পক্ষত কথা ক'ব লাগে। অসমত থকা অন্য ধৰ্ম অন্য জনগোষ্ঠীৰ মানুহে ওলোটাই আপোনাক চৰ মাৰাৰ নিচিনাকৈ এইসকলে উত্তেজনাৰ সৃষ্টি কৰিব খোজাৰ পিছতো ইয়াৰ সংখ্যালঘু লোকসকল উত্তেজিত হোৱা নাই, ইয়াত থকা অন্যান্য জনগোষ্ঠীৰ মানুহবিলাক উত্তেজিত হোৱা নাই। এজাৰ চেষ্টা কৰিছে হিন্দু মুছলমান কাজিয়া লগাবলৈ। সাব্বাস অসমৰ হিন্দু মুছলিম সকলো জনগোষ্ঠীৰ মানুহ, আপোনালোকে ধৈৰ্য ধৰি বিজেপি চৰকাৰৰ যি এজেণ্ডা সেই এজেণ্ডাৰ বিৰুদ্ধে খাৰা হৈ আছে যে অসমখন হৈছে হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টানৰ ঐক্যৰ অসম। ইয়াত আপোনালোকে কমিউনেল ক্লেছ হ'বলৈ নিদিয়ে। কাৰোবাক বেন কৰাৰ আগতে RSSক প্ৰথম বেন কৰিব লাগে। এই কাৰণে RSSত এতিয়াও তৰোৱালৰ শিক্ষা দিয়া হয়, তৰোৱাল দিয়া হয়, ল'ৰা ছোৱালীক শিক্ষা দিয়া হয়, লাঠিৰ শিক্ষা দিয়া হয়, অস্ত্ৰ পূজা কৰা হয়। অস্ত্ৰ শস্ত্ৰ তেওঁলোকে যি ট্ৰেইনিং লয় সেই ট্ৰেইনিং কি তেওঁলোকে জীৱ জন্তু কাটি খাবলৈ, শাক পাচলি কাটি খাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিব নেকি? অমিত শ্বাহ ডাঙৰীয়া, জোৰকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে হিন্দু সংকটত বুলি কৈ সেই হিন্দুসকলক এক্সপ্লইট কৰিব বিচাৰিছে। যিটো প্ৰস্তাৱ চেয়াৰমেন আলীয়ে দিছে সেই চেয়াৰমেন আলীৰ প্ৰস্তাৱটো সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বই পাছ কৰিছে আৰু আজি কাৰোবাৰ কংগ্ৰেছ আৰু অন্য দলৰ ওপৰত জাপি দিব বিচাৰিছে। গতিকে মই কৈছো আপোনালোকে নিজে পতা জালত নিজে ফচিছে। তিৱাসকলক ইতিমধ্যে গেৰুৱাকৰণ কৰিলে, মিচিং ভাইসকলক গেৰুৱাকৰণ কৰিলে, ৰাভাসকলক গেৰুৱাকৰণ কৰিলে। এতিয়া বাকী আছে আপোনালোকে BTCত থকা হাগ্ৰামা মহিলাৰীৰ BPFক গেৰুৱাকৰণ কৰিবৰ কাৰণে। তিনিচুকীয়াত অস্ত্ৰ শস্ত্ৰ লৈ যিসকল গেৰুৱা বস্ত্ৰ পিন্ধি তাণ্ডৱ নৃত্য কৰিলে তিনিচুকীয়াত, মইতো ভাবিছো এইসকল কোন? বাতৰিৰ জৰিয়তে আমি জানিব পাৰি এজনো তাত অসমীয়া ল'ৰা নাই, মানে 99% অনা অসমীয়া ল'ৰা। কাৰ সাহসত কৰিছে? এটা পোষ্ট দিলে অসমীয়া ল'ৰাই, অলপ যদি ইফাল ইফাল হয়, মোবাইলত এটা যদি পোষ্ট দিয়ে, হোৱাটছআপত যদি এটা পোষ্ট দিয়ে, টুইট যদি কৰে, অলপ ইফাল ইফাল হ'লে গ্ৰেপ্তাৰ কৰে। আজি মই গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কুৱেশ্যন কৰিব বিচাৰিছো, আপুনি তিনিচুকীয়াৰ হাজাৰ হাজাৰ মানুহৰ মাজত প্ৰায় শতাধিক ডেকা ল'ৰাই গেৰুৱা বস্ত্ৰ পিন্ধি তেওঁলোকে তৰোৱাল লৈ ৰাস্তাত থকা মানুহক মিছবিহেভ কৰি, কোভিড প্ৰট'কল, আনকি 3জনকৈ যিটো সময়ত বেন আছে এজনতকৈ অধিক মটৰচাইকেলত উঠা, প্ৰত্যেকখন মটৰচাইকেলত 3জনকৈ লোক উঠি যিটো তৰোৱালৰ প্ৰচেছন কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সাব্বাস, আপুনি নতুন বস্তু দেখুৱাইছে অসমত যে আজি নাগপুৰীয়া যি সংস্কৃতি, উত্তৰ ভাৰতৰ যি সংস্কৃতি, তৰোৱাল লৈ মানুহক তেওঁলোকে যি ভয় দেখুৱায়, সেই সংস্কৃতি আপুনি গৃহমন্ত্ৰী থকা অৱস্থাত অসমৰ তিনিচুকীয়াত আৰম্ভ হৈছে। সেই একেই গেৰুৱা বস্ত্ৰ পিন্ধি আপোনালোকে এছাম মেলি দিছে গোটেই অসমত যে সংখ্যালঘুৰ বিৰুদ্ধে বেয়া কথা ক'ব লাগে, গোড়া হিন্দু ধৰ্মৰ পক্ষত কথা ক'ব লাগে। ইমান চেষ্টা কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মই আপোনাৰ যিটো ধৃষ্টতা তাত আপোনাক ওলোটাই অসমত থকা অন্য ধৰ্ম অন্য জনগোষ্ঠীৰ মানুহে ওলোটাই আপোনাক চৰ মাৰাৰ নিচিনাকৈ এইসকলে উত্তেজনাৰ সৃষ্টি কৰিব খোজাৰ পিছতো ইয়াৰ সংখ্যালঘু লোকসকল উত্তেজিত হোৱা নাই, ইয়াত থকা অন্যান্য জনগোষ্ঠীৰ মানুহবিলাক উত্তেজিত হোৱা নাই। এজাৰ চেষ্টা কৰিছে হিন্দু মুছলমান কাজিয়া লগাবলৈ। সাব্বাস অসমৰ হিন্দু মুছলিম সকলো জনগোষ্ঠীৰ মানুহ, আপোনালোকে ধৈৰ্য ধৰি বিজেপি চৰকাৰৰ যি এজেণ্ডা সেই এজেণ্ডাৰ বিৰুদ্ধে খাৰা হৈ আছে যে অসমখন হৈছে হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টানৰ ঐক্যৰ অসম। ইয়াত আপোনালোকে কমিউনেল ক্লেছ হ'বলৈ নিদিয়ে। হিমন্ত বিশ্ব শৰ্মাই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কমিউনেল ক্লেছ
পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো বাধা দিবলৈ সৃষ্টি কৰা নাই। মই ইয়াৰ আগতেও কৈছোঁ যে কাৰোবাক বেন কৰাৰ আগতে RSSক প্ৰথম বেন কৰিব লাগে। এই কাৰণে RSSত এতিয়াও তৰোৱালৰ শিক্ষা দিয়া হয়, তৰোৱাল দিয়া হয়, ল'ৰা ছোৱালীক শিক্ষা দিয়া হয়, লাঠিৰ শিক্ষা দিয়া হয়, অস্ত্ৰ পূজা কৰা হয়। অস্ত্ৰ শস্ত্ৰ তেওঁলোকে যি ট্ৰেইনিং লয়, সেই ট্ৰেইনিং কি তেওঁলোকে জীৱ জন্তু কাটি খাবলৈ, শাক পাচলি কাটি খাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিব নেকি? নিশ্চয় কাৰোবাৰ বিৰুদ্ধে হিন্দু মানুহৰ শংকা দেখিছে। এই শংকাটো 1947 চনৰ 15 আগষ্টৰ পিছত এই শংকা কোনোদিন ভাৰতবৰ্ষত অহা নাছিল হিন্দুৰ কাৰণে। জোৰকৈ অমিত শ্বাহ ডাঙৰীয়া, জোৰকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে হিন্দু সংকটত বুলি কৈ সেই হিন্দুসকলক এক্সপ্লইট কৰিব বিচাৰিছে। আজি যদি লাখ লাখ বনুৱা আজি নিষ্কৰ্মা হ'ল, কৰ্মচাৰী চাকৰিৰ পৰা ছাটাই হ'ল, সেইবিলাক মুছলমান বেছি নে হিন্দু বেছি? মিয়া মিউজিয়াম এই শব্দটো গোটেইকেইটা দিনত মিয়া মিউজিয়াম ক'তো মিয়া মিউজিয়াম বুলি কোনেও দাবী কৰা নাই। শ্বাৰমান আলী ডাঙৰীয়া এগৰাকী ষ্টেণ্ডিং কমিটিৰ সদস্য, য'ত 16জন সদস্য আছে ইনক্লুডিং প্ৰেচিডেণ্ট। তাৰে ভিতৰত 11জন হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ বন্ধু পাৰ্টি AGP আৰু BPFৰ। মই আচৰিত হৈছোঁ। আজি অসম গণ পৰিষদ দলৰ অতুল বৰা, BPFৰ হাগ্ৰামা মহিলাৰী, আজি ৰঞ্জিত দাস ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব, আপোনালোকক উল্টাই প্ৰশ্ন কৰিছোঁ যে অসমত বসবাস কৰা 70-80 লাখ যি সংখ্যালঘু লোক আছে, তেওঁলোকৰ কি কিবা সংস্কৃতি থাকিব নোৱাৰে নেকি? তেওঁলোকৰ কলা সংস্কৃতি নাই নেকি? তেওঁলোকে নিজৰ কলা সংস্কৃতিৰ সংৰক্ষণৰ কথা কৈছিল। আপোনালোকে যিটো টাইপত আমি ইয়াত কলাক্ষেত্ৰত আমি মিয়া মিউজিয়াম হ'বলৈ নিদিওঁ, কলাক্ষেত্ৰত মিয়া মিউজিয়াম হ'ব লাগে বুলি সৰ্বানন্দ সোণোৱাল আপুনি পাতি দিয়া ষ্টেণ্ডিং কমিটিয়ে সিদ্ধান্ত লৈছে। আপোনালোকে সিদ্ধান্ত লৈছে মিয়া মিউজিয়াম পাতাৰ, আপোনালোকে সিদ্ধান্ত লৈছে কলাক্ষেত্ৰত মানে চৰ চাপৰিৰ সংস্কৃতি সংৰক্ষণৰ। আমি লৈছোঁ নেকি? শ্বাৰমান আলীয়ে লৈছে নেকি? কংগ্ৰেছৰ বিধায়ক AIDFৰ বিধায়কে লৈছে নেকি? আপোনালোকৰ 11জন বিধায়ক আছিল, 11জন বিধায়কে ষ্টেণ্ডিং কমিটিৰ মিটিঙত 3খন মিটিং হৈছে, ঘাঁ কাটি আছিলে নেকি তেওঁলোকে? এছেম্বলিত যেতিয়া প্লেচ কৰিছে সেইখন ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্ট, এই এছেম্বলিয়ে 100% নাকচ কৰি দিব পাৰিলেহেঁতেন বা 100% একচেপ্ট কৰিব পাৰে। কিয় আপোনালোকে নাকচ নকৰিলে? কাক বুৰ্বক বনাবলৈ আহিছে এতিয়া আপোনালোকে? অসমীয়া মানুহ ইমান বুৰ্বক নহয় যে আপোনালোকে যি ক'ব তাকে শুনিব। গতিকে মই অসমৰ ৰাইজক কৈছোঁ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বৰ BJP চৰকাৰে এই কলাক্ষেত্ৰত যি তেওঁলোকে মিউজিয়ামৰ কথা ষ্টেণ্ডিং কমিটি বনাইছিল তেওঁলোকে বনাইছে, আৰু তেওঁলোকে তাত মিউজিয়ামত কলা সংস্কৃতি, যি শংকৰদেৱৰ কলা সংস্কৃতি তাত সংৰক্ষণ কৰা হয়, তাত যিটো প্ৰস্তাৱ শ্বাৰমান আলীয়ে দিছে, সেই শ্বাৰমান আলীৰ প্ৰস্তাৱটো সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বই পাছ কৰিছে আৰু আজি কাৰোবাৰ কংগ্ৰেছ আৰু অন্য দলৰ ওপৰত জাপি দিব বিচাৰিছে। গতিকে মই কৈছোঁ, আপোনালোকে নিজে পতা জালত নিজে ফচিছে। ৰঞ্জিত দাস ডাঙৰীয়াই যোৱাকালি হিমন্ত বিশ্বৰো ওপৰত কথা কৈ দিলে। হিমন্ত বিশ্বই 100+ বুলি কৈছে, এতিয়া ৰঞ্জিত দাসৰ মতে 103। মইতো একো আচৰিত নহ'ম ৰঞ্জিত দাসে যদি কালি 126খন ছিটৰ কেতিয়াবা ভুলতে কৈ দিব পাৰে 150খন জিকিম। তেনেকুৱা অতি অত্যুৎসাহী হৈ মানুহক বিপথে পৰিচালিত কৰিব খুজিছে। আৰু BJP এৰিম বুলি থকা তেওঁলোকৰ বিধায়ক, তেওঁলোকৰ দলীয় নেতা, তেওঁলোকৰ জিলা পৰ্যায়ৰ কৰ্মী, তেওঁলোকৰ মণ্ডল পৰ্যায়ৰ কৰ্মীসকলক উৎসাহিত কৰাৰ কাৰণে ৰাম ফাঁকি দি আছে তেওঁলোকে। ৰঞ্জিত দাস ডাঙৰীয়া, মই ৰঞ্জিত দাস ডাঙৰীয়াক আজি চেলেঞ্জ দিছোঁ, আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে, আপুনি অমিত শ্বাহক আনি এইবাৰ তাতে ইলেকশ্যন খেলাওক MLA, আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনি সেই চিটটো ইলেকশ্যন খেলাওক। আপুনি য'ত সভাপতি হৈ আছে, যিটো সমষ্টিত আপুনি MLA ৰঞ্জিত দাস ডাঙৰীয়া, তাত আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আনি নিৰ্বাচন খেলিলেও আপোনালোকে জিকাব নোৱাৰে।
আজি আপোনালোকৰ ভৰিৰ তলৰ মাটি সমগ্ৰ অসমত নাইকিয়া হৈছে আপোনালোকে তছনছ কৰি দিছে আপোনালোকৰ যি ৰামধেনু সদৃ ঐক্য আপোনালোকে ৰামধেনু সদৃ ঐক্য বুলি কৈছিল এজিপি বিপিএফ মিচিং ৰাভা তিৱাসকলৰ ঐক্যক লৈ পেলাই কিন্তু আমি আচৰিত হৈছোঁ আপুনি তিৱাসকলক ইতিমধ্যে গেৰুৱাকৰণ কৰিলে মিচিং ভাইসকলক গেৰুৱাকৰণ কৰিলে ৰাভাসকলক গেৰুৱাকৰণ কৰিলে এতিয়া বাকী আছে আপোনালোকে বিটিচিত থকা হাগ্ৰামা মহিলাৰীৰ বিপিএফক গেৰুৱাকৰণ কৰিবৰ কাৰণে